এই মৃত্যুৰ দুৱাৰ খুলি সাৱতি বহি থাকিব। নাথাকা নাথাকা তুমি কিয় থাকিবা? তুমি যে এজন অসীম শক্তিশালী ৰজা। অৱশ্যে তুমি যি বিশেষণৰে অধিকাৰী নোহোৱা লাগে, তুমি তুমি বুদ্ধিহীন। দেৱকী নাৰায়ণ, গছৰ গুৰি কাটি আগ ৰুলে জানো গছ জীয়াই থকাৰ আশা কৰিব পাৰি? সৰ্বজ্ঞ নৰ, মই তোমাৰ কথা অৰ্থ বুজা নাই। কি কব খুজিছে খুলি কওক। তোমাক তোমাক মই বিদ্ৰুপ কৰিবলৈ অহা নাই কংস। তোমাক তোমাক মই সোঁৱৰাই দিবলৈহে আহিছো। বাৰু কোৱাচোন, তোমাৰ তোমাৰ শত্ৰু কোন আৰু বৰ্তমান ক'ত? এতিয়াও অনাগত অতল গৰ্ভ দৈৱকী গৰ্ভজাত অষ্টম সন্তান। নাৰায়ণ নাৰায়ণ, তেন্তে তোমাৰ শত্ৰু বহুদেৱ দৈৱকী নহয় জানো কংস? এফালে তুমি ভগিনীৰ প্ৰতি যিমান সৰল, আনফালে আনফালে ভগিনীৰ প্ৰতি সিমান কঠোৰ। এফালে তুমি মৃত্যুক যেনেদৰে ব্ৰজমুঠিৰে ৰুধিব খুজিছা, আনফালে আনফালে মৃত্যু ফুলৰ মালা গাঁঠি কণ্ঠত পিন্ধিব খুজিছা। এতিয়া এতিয়া মোৰ কথা অৰ্থ বুজিলানে কংস? নাই বুজা দেৱকী, নাই বুজা। সৰ্বজ্ঞ নাৰদ, কি কব খুজিছে খুলি কওক। নাৰায়ণ নাৰায়ণ। কংস, এই পাহি এপাহি অষ্টদল পদ্ম। ইয়াৰ পাহিবিলাক গণনা কৰিলে প্ৰথমৰ পৰা অষ্টম হয় আৰু অষ্টমৰ পৰা প্ৰথম হয়। দেৱতাসকলৰ গণনা বুজাটো বৰ কঠিন। চোৱা, মই গণনা কৰি দিছো আৰু তুমি গণনা কৰি যাবা। প্ৰথম প্ৰথম, দ্বিতীয় দ্বিতীয়, তৃতীয় তৃতীয়, চতুৰ্থ চতুৰ্থ, পঞ্চম পঞ্চম, ষষ্ঠ সপ্তম অষ্টম। আকৌ অষ্টমক প্ৰথম ধৰি গণনা কৰিলে কংস। আকৌ অষ্টমক প্ৰথম ধৰি গণনা কৰিলে এয়া চোৱা, অষ্টম সপ্তম ষষ্ঠ পঞ্চম পঞ্চম, চতুৰ্থ চতুৰ্থ, তৃতীয় দ্বিতীয় প্ৰথম। প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্রথমে অষ্টম অষ্টমেই প্রথম, প্রথমে অষ্টম অষ্টমেই প্রথম, প্রথমে অষ্টম প্রথমে অষ্টম। কিবা বুজি পালানে কংস? কিবা বুজি পালা? প্রথমে অষ্টম অষ্টমে বুজি নাই পোৱা? নাই। বুজি পোৱা নাই? নাৰায়ণ নাৰায়ণ নাৰায়ণ। কক কক আকৌ গণনা আকৌ চোৱাচোন, চিন্তা কৰি কিবা বুজি পাইছানে? প্ৰথম অষ্টম দ্বিতীয় না নাৰায়ণ। প্রথমে অষ্টম নাই না। শুনা শুনা কংসৰাজ মোৰ বচন, তোমাৰ প্ৰাণ বৈৰী কংস দৈৱকীৰ গৰ্ভে জন্মিব। অষ্টমেই প্রথম, অসবংশে নাখিব তোমাক শুনা কংসৰাই। অভুভাৰ হৰণ হেতু কৃষ্ণয় দেৱকী উপায় উপায় দিয়া উপায় 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 নজানি কংস ৰাজা হৈও সাৱধান।
অবরুদ্ধ ও হেন জানি কংস রাজা হয়ো সাৱধান হে বসুদেৱ হেন কৰায় বৰুধ দেবকী কৰায় বৰুধ কৰায় প্রথমে অষ্টম অষ্টমে কালকেতু 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 পারিব দে হত্যা ধ্বংস নয় কালকেতু হত্যা নহয় ধ্বংস নহয় অবরুদ্ধ মৃত্যু অবরুদ্ধ কৰিব লাগে কৃষ্ণ অষ্টমী রোহিণী নক্ষত্র তিথিত মোৰ প্ৰাণ বৈৰীয়ে জন্মগ্ৰহণ কৰিব এই কথা সৰ্বজ্ঞ নাৰদে মাত্ৰ কৈ গৈছে গতিকে সেইদিন সেইখন কোন মুহূৰ্তত হয় উপস্থিত তাৰেই বা নিশ্চয়তা কব গতিকে কালকেতু তুমি এক কুটিল নিয়তি মই চিনি নাপালিয়ে কংস বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা সেই দৈত্যবান বিফল কৰাব লাগিব সৃষ্টি কৰি ধ্বংস কৰি পলায়ন মই কৰিম সূচনা